এটা বিশাল সৰোবৰৰ পাৰত এজোপা প্ৰকাণ্ড জাম গছত ৰক্তমুখ নামৰ এটা বান্দৰে বহু দিনৰ পৰা বাস কৰি আছিল। সেই বান্দৰটোৰ মূল খাদ্য আছিল গছজোপাত ধুনীয়া ধুনীয়া ক'লা জামু। এদিনাখনৰ কথা, কৰাবৰ পৰা আহি থকা বিক্ৰালমুখ নামৰ ঘঁৰিয়াল এটা সেই গছজোপাৰ তলত ৰলেহি। বান্দৰটোই তাৰ ঘৰৰ কাষতেই আহি ৰোৱা দেখি ঘঁৰিয়ালটোক তাৰ আলহীৰ নিচিনা জ্ঞান কৰিলে আৰু ক'লে, তুমি আজি মোৰ অতিথি। তোমাক মোৰ ফালৰ পৰা দিবলৈ একো নাই যদিও গছত লাগি থকা পকা পকা জামেৰে তোমাক আপ্যায়ন কৰিব বিচাৰোঁ। তুমি যদি বেয়া নোপোৱা এই পকা পকা জামবোৰ তুমি গ্ৰহণ কৰিব পাৰা। ঘঁৰিয়ালেও ভাবিলে মই টেষ্ট কৰি চাওঁ। ঘঁৰিয়ালে ইচ্ছা প্ৰকাশ কৰাত বান্দৰে পকা জামবোৰ দিলে। সি পকা জামবোৰ খাই বহুত আনন্দ পালে আৰু সদায় সেই ঠাইলৈ ৰ'দ পোৱাবলৈ আহি পকা জামৰ সোৱাদ লয়। এনেদৰেই আহোঁতে আহোঁতে দুয়োজনৰ মাজত বন্ধুত্ব গঢ়ি উঠিল। এদিন ঘঁৰিয়ালে বন্ধুই দিয়া জামু তাৰ ঘৈণীয়েকৰ বাবেও লৈ গ'ল। ঘঁৰিয়ালে নিয়া জামু খাই তাৰ ঘৈণীয়েকেও বহুত আনন্দ পালে। তাই জামু খাই থাকোঁতে মনে মনে ভাবিলে, সিটো বান্দৰে এই জামুবোৰ সদায় খাই থাকে। তাৰ কিজানি কলিজাটোত জামুৰ দৰে ৰসাল আৰু বহুত সোৱাদ লগা হ'ব। সেইকাৰণে তাৰ বান্দৰটোৰ কলিজাটো খাবলৈ মন কৰিলে আৰু কথাটো তাই ঘঁৰিয়ালক ক'লে। ঘঁৰিয়ালটোৱে ঘৈণীয়েকৰ কথাটো ভাল নাপালে আৰু তাকে কৰিবলৈ অসন্মত হ'ল। ঘঁৰিয়ালটোৱে ঘৈণীয়েকক ক'লে, বান্দৰটোক মাৰাটো মোৰ কাৰণে অসম্ভৱ। সি মোৰ বন্ধুৰ দৰে আৰু ভাতৃৰ দৰে। সি মোক সদায় ধুনীয়া ধুনীয়া জামু খুৱায়, তাক মই মাৰিব নোৱাৰোঁ। ঘঁৰিয়ালৰ ঘৈণীয়েকে নিজৰ কথাটোতে লাগি থাকিল। তেওঁক বান্দৰৰ কলিজাটো খাবয়ে, তেওঁক বান্দৰৰ কলিজাটো লাগিবই বুলি ঘঁৰিয়াল গিৰীয়েকক জিদ ধৰিলে। ঘঁৰিয়ালে ঘৈণীয়েকৰ কথা পেলাব নোৱাৰি সি বান্দৰৰ ওচৰলৈ আকৌ আহিল। আহি ক'লে, বান্দৰ ভাই, তোমাক মোৰ ঘৈণীয়ে এবাৰ চাব খুজিছে। তোমাক লগত আমি তিনিও এসাঁজ ভালদৰে খাব খুজিছে। তোমাক মোৰ ঘৰলৈ নিমন্ত্ৰণ কৰি তোমাক নিবলৈ আহিছোঁ। বান্দৰে ক'লে, মই কেনেকৈ যাম? ঘঁৰিয়ালে ক'লে, মই তোমাক লৈ যাম। বান্দৰেও ঘঁৰিয়াল বন্ধুৰ কথা পেলাব নোৱাৰি ঘঁৰিয়ালৰ পিঠিত উঠি তেওঁৰ ঘৰলৈ বুলি যাত্ৰা আৰম্ভ কৰিলে। অলপ দূৰ যোৱাৰ পিছত ঘঁৰিয়ালে ভাবিলে, এতিয়া বান্দৰক আচল কথা কৈ দিলেও তেওঁ পলাব নোৱাৰে, গতিকে আচল কথাটো কৈয়ে দিওঁ। এই বুলি ভাবি ঘঁৰিয়ালে বান্দৰক ক'লে, বান্দৰ ভাই, তুমি হয়তো নাজানা তোমাক আমাৰ ঘৰলৈ কিয় আনিছোঁ। তুমি নিতৌ জামুবোৰ খাই থকা বাবে তোমাৰ কলিজাটো জামুৰ দৰে ৰসাল হৈছে। সেইকাৰণে মোৰ মানুহজনীয়ে তোমাৰ কলিজাখন খাব খুজিছে। তোমাক মাৰি তাই তোমাৰ কলিজাটো খাব। লগে লগে বান্দৰে বুদ্ধি কৰি ক'লে, ঘঁৰিয়াল ভাই, সেইটো কিবা ক'বলগীয়া কথা নেকি? তোমাৰ পত্নীয়ে মোৰ কলিজাটো খাব খুজিছে, সেইটো মোৰ কাৰণে সৌভাগ্যৰ কথা। এই সৰু কথাটোকে তুমি মোক অলপ আগতে ক'লে মই ৰসাল কলিজাটো লৈ আহিলোহেঁতেন। মই এতিয়া ৰসাল কলিজাটো গছৰ সুৰুঙাত থৈ আহিলোঁ নহয়। মোৰ লগত এতিয়া ৰস নথকা শুকান কলিজাটোহে আছে। ঘঁৰিয়ালে কথাটো সঁচা বুলি ভাবি আকৌ জাম গছজোপাৰ পাৰলৈ ঘূৰি আহিব ধৰিলে। বান্দৰে সৰোবৰৰ পাৰ পাই একে জাপে গছত উঠিলে। গছত উঠি আৰু ঘঁৰিয়ালক ক'লে, হেৰৌ মূৰ্খ, কোনো প্ৰাণীৰ দুটা বেলেগ বেলেগ কলিজা নাথাকে। তোৰ দৰে বিশ্বাসঘাতক বন্ধু আৰু মোক নালাগে। ভালে ভালে ইয়াৰ পৰা আঁতৰ হ। বহুত পিছত এই ঘঁৰিয়ালে কথাটো উপলব্ধি কৰিব পাৰিলে। সেই দিনাৰ পৰাই বান্দৰ আৰু ঘঁৰিয়ালৰ বন্ধুত্ব শেষ হৈ গ'ল।
তো শুনি ভাল পালে যদি অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু এটা লাইক কৰি দিব। ধন্যবাদ।